নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল Raweducationলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছো মক টেষ্টৰ পাৰ্ট 3 আৰু এই মক টেষ্টত থকা কোৱেশ্চনখিনি খুব ইম্পৰ্টেন্ট হয় গতিকে আশা কৰো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শেষলৈকে চাই যাব বুলি আৰু যদিহে কিবা কোৱেশ্চন আনসাৰ বুজি নাপায় বা ভুল হৈ আছে তেতিয়াহলে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিব যিসকল প্ৰাৰ্থী এবাৰ 2024 বৰ্ষৰ D.el.ed এন্ট্ৰেন্স এক্সাম দিব ওলাইছে আশা কৰো আপোনালোকে এই মক টেষ্টৰ যোগেদি নিজকে নিজে পৰীক্ষা কৰি চাওক কাৰ কিমানটা কোৱেশ্চন আনসাৰ শুদ্ধ হৈছে আৰু আজিৰ এই ভিডিঅ'টো ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম দুইটা মিডিয়ামৰ বাবে হয় গতিকে সকলোৱে চাব পাৰে গতিকে বলক আৰু পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চনটো হৈছে which medal did Neeraj Chopra win at the World Athletics Championships 2023 বিশ্ব এথলেটিক্স চ্যাম্পিয়নশিপ 2023 নীৰজ চোপ্ৰাই কি পদক অৰ্জন কৰিছে ইয়াৰ অপচনসমূহ হ'ল সিলভাৰ ব্ৰঞ্জ আইৰন গোল্ড এৰ শুদ্ধ উত্তৰটো হ'ব গোল্ড এটা আগবাইছে তাৰ নেক্সট কোৱেশ্চনটোলে হোৱাট ইজ দ্য নেম অফ দ্য পইণ্ট অন মুন সাৰফেস where Chandrayaan 3 has been landed চন্দ্ৰপৃষ্ঠৰ যি ঠাইত চন্দ্ৰযান 3 ল্যান্ড হৈছে সেই ঠাইখনৰ নাম কি ৰখা হৈছে ইয়াৰ অপচনসমূহ হ'ল শক্তি পইণ্ট কাশ্যপ পইণ্ট তিৰংগা পইণ্ট জ্যোতি পইণ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শিৱ শক্তি পইণ্ট শিৱ শক্তি পইণ্ট এতিয়া আগবাইছো তাৰ পিছৰ প্ৰশ্নটোলে when was national space day celebrated ৰাষ্ট্ৰীয় মহাকাশ দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপচনসমূহ হ'ল 23 আগষ্ট 22 আগষ্ট 24 আগষ্ট 25 আগষ্ট শুদ্ধ উত্তৰটো হ'ব 23 আগষ্ট তাৰ নেক্সট কোৱেশ্চনটো হ'ল who is the founder of Arya Samaj আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ অপচনসমূহ হ'ল স্বামী দয়ানন্দ স্বামী বিবেকানন্দ স্বামী সচ্চিদানন্দ স্বামী ৰামকৃষ্ণ পৰমহংস ইয়াৰ শুদ্ধ উত্তৰটো হ'ব স্বামী দয়ানন্দ এতিয়া আগবাইছো তাৰ নেক্সট কোৱেশ্চনটোলে when is world women's day celebrated বিশ্ব নাৰী দিৱস কি তাৰিখে পালন কৰা হয় ইয়াৰ অপচনসমূহ দিয়া আছে 8 মাৰ্চ 8 এপ্ৰিল 8 মে 8 ফেব্ৰুৱাৰী শুদ্ধ উত্তৰটো হ'ব 8 মাৰ্চ তাৰ নেক্সট কোৱেশ্চনটো হ'ল the স্বচ্ছ ভাৰত অভিযান was launched স্বচ্ছ ভাৰত অভিযানৰ আৰম্ভণি হৈছিল ইয়াৰ অপচনসমূহ দিয়া আছে 1 অক্টোবৰ 2015 চনত 15 আগষ্ট 2014 চনত 26 জানুৱাৰী 2015 চনত 2 অক্টোবৰ 2014 চনত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 অক্টোবৰ 2014 চনত তাৰ নেক্সট কোৱেশ্চনটো হ'ল which planet is called twin sister of the earth কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় ইয়াৰ অপচনসমূহ হ'ল জুপিটাৰ বৃহস্পতি মাৰ্চ মংগল মাৰ্কিউৰি বুধ ভেনাছ শুক্ৰ শুদ্ধ উত্তৰটো হ'ব ভেনাছ শুক্ৰ এটা আগবাইছো তাৰ নেক্সট কোৱেশ্চনটোলে 8 নম্বৰ in which year ISRO was established কোন বছৰত ISRO প্ৰতিষ্ঠা কৰা হৈছিল ইয়াৰ অপচনসমূহ হ'ল 1947 1952 1958 1969 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1969 ISRO ফুল ফৰ্মটো হৈছে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সংস্থা এতিয়া আগবাইছো তাৰ পিছৰ প্ৰশ্নটোলে হু ইজ নন এজ হিমন্ত গান্ধী বুলি কাক জনা যায় ইয়াৰ অপচনসমূহ হ'ল খান আব্দুল গফুৰ খান খান বাহাদুৰ খান মহাত্মা গান্ধী APJ আব্দুল কালাম ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খান আব্দুল গফুৰ খান এতিয়া আগবাইছো তাৰ পিছৰ প্ৰশ্নটোলে when is United Nations Day celebrated ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় ইয়াৰ অপচনসমূহ হ'ল 24 অক্টোবৰ 21 জুন 20 ছেপ্টেম্বৰ 23 আগষ্ট শুদ্ধ উত্তৰটো হ'ব 24 অক্টোবৰ তাৰ নেক্সট কোৱেশ্চনটো হ'ল where is the headquarters of UNESCO located ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ অপচনসমূহ হ'ল জাপান মেক্সিকো ইটালী পেৰিছ শুদ্ধ উত্তৰটো হ'ব পেৰিছ এতিয়া আগবাইছো তাৰ পিছৰ প্ৰশ্নটোলে 12 নম্বৰ when is world forest day celebrated বিশ্ব বন দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ অপচনসমূহ হ'ল 21 মাৰ্চ 21 জুন 23 এপ্ৰিল 23 জুন শুদ্ধ উত্তৰটো হ'ব 21 মাৰ্চ তাৰ নেক্সট কোৱেশ্চনটো হ'ল নামেৰী নেশ্যনেল পাৰ্ক ইজ ফেমাছ ফৰ which of the following wildlife নামেৰী ৰাষ্ট্ৰীয় উদ্যান কোনবিধ বন্যপ্ৰাণীৰ বাবে প্ৰসিদ্ধ ইয়াৰ অপচনসমূহ হ'ল গোল্ডেন লাংগুৰ সোণালী বান্দৰ হোৱাইট উইংড উড ডাক দেওহা ওৱান হৰ্ন ৰাইন'চেৰাছ এশিঙীয়া গড় এলিফেণ্ট হাতী শুদ্ধ উত্তৰটো হ'ব এলিফেণ্ট
হাতী তাৰ নেক্সট কোৱেশ্চনটো আগবাঢ়িছো এতিয়া Where is Kanchenjunga National Park located Kanchenjunga ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ইয়াৰ অপচনসমূহ হ'ল ৱেষ্ট বেংগল পশ্চিম বংগ উত্তৰাখণ্ড নেপাল ছিকিম শুদ্ধ উত্তৰটো হ'ব ছিকিম তাৰ নেক্সট 15 নম্বৰ প্ৰশ্নটো হ'ল The Muamuriya Rebellion started during the reign of কাৰ ৰাজত্বকালত মুৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল ইয়াৰ অপচনসমূহ হ'ল কমলেশ্বৰ সিংহ শিৱ সিংহ প্ৰতাপ সিংহ লক্ষ্মী সিংহ শুদ্ধ উত্তৰটো হ'ব লক্ষ্মী সিংহ তাৰ নেক্সট কোৱেশ্চনটো হ'ল Who had discovered tea plants in Assam in the year 1823 1823 চনত কোনে অসমত চাহ গছৰ আৱিষ্কাৰ কৰিছিল ইয়াৰ অপচনসমূহ হ'ল থমাস কাৰ্টাৰ ষ্টিলৱেল মনিৰাম দেৱান ৰবাৰ্ট ব্ৰুচ শুদ্ধ উত্তৰটো হ'ব ৰবাৰ্ট ব্ৰুচ তাৰ নেক্সট কোৱেশ্চনটো হ'ল Which one is the autobiography of Lakshminath Bezbarua তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ আত্মজীৱনী ইয়াৰ অপচনসমূহ হ'ল আত্মজীৱন চৰিত আধা লেখা দস্তাবেজ মোৰ সোঁৱৰণী মোৰ জীৱন সোঁৱৰণ শুদ্ধ উত্তৰটো হ'ব মোৰ জীৱন সোঁৱৰণ তাৰ পিছৰ প্ৰশ্নটো হ'ল Who among the following is the author of book ভক্তি ৰত্নাৱলী গ্ৰন্থখনৰ ৰচক কোন ইয়াৰ অপচনসমূহ হ'ল মাধৱদেৱ আনন্দৰাম ঢেকিয়াল ফুকন নলিনীবালা দেৱী শ্ৰীমন্ত শংকৰদেৱ শুদ্ধ উত্তৰটো হ'ব মাধৱদেৱ তাৰ নেক্সট কুৱেশ্যনটো হ'ল Who was the author of আধা লেখা দস্তাবেজ গ্ৰন্থখনৰ ৰচক কোন অপচনসমূহ হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য যতীন্দ্ৰনাথ দুৱৰা মামণি ৰয়ছম গোস্বামী জাহ্নু বৰুৱা শুদ্ধ উত্তৰটো হ'ল মামণি ৰয়ছম গোস্বামী তাৰ নেক্সট কুৱেশ্যনটো হ'ল 20 নম্বৰ Who was the first Assamese to get সাহিত্য একাডেমী এৱাৰ্ড সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন ইয়াৰ অপচনসমূহ হ'ল যতীন্দ্ৰনাথ দুৱৰা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামণি ৰয়ছম গোস্বামী জাহ্নু বৰুৱা শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা তাৰ নেক্সট কুৱেশ্যনটো হ'ল Which of is the regional music of Goa গোৱাৰ আঞ্চলিক সংগীত কোনটো ইয়াৰ অপচনসমূহ হ'ল মাণ্ডু লুটিয়া সোহাৰ পাণ্ডাৱনী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাণ্ডু এতিয়া আগবাঢ়িছো তাৰ নেক্সট কুৱেশ্যনটোলৈ The Sangai Festival is organized in Sangai মহোৎসৱৰ আয়োজন ক'ত কৰা হয় ইয়াৰ অপচনসমূহ হ'ল অসম মণিপুৰ বিহাৰ নাগালেণ্ড শুদ্ধ উত্তৰটো হ'ব মণিপুৰ The National Song of India is composed by বন্দে মাতৰম সংগীতটিৰ ৰচক কোন অপচনসমূহ হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী ৰবি শংকৰ ৰবীন্দ্ৰনাথ ঠাকুৰ শুদ্ধ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চেটাৰ্জী Which state of Northeast celebrate Hornbill Festival উত্তৰ পূব ভাৰতৰ কোনটো ৰাজ্যত হৰ্ণবিল উৎসৱ পালন কৰা হয় ইয়াৰ অপচনসমূহ হ'ল মণিপুৰ মেঘালয় ত্ৰিপুৰা নাগালেণ্ড শুদ্ধ উত্তৰটো হ'ব নাগালেণ্ড তাৰ নেক্সট কুৱেশ্যনটো হ'ল কাইকুটিকালি কোন ৰাজ্যৰ এটি বিখ্যাত লোকনৃত্য ইয়াৰ অপচনসমূহ হ'ল অসম মণিপুৰ কেৰেলা নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেৰেলা এতিয়া আহিছোঁ একেবাৰে অন্তিমটো প্ৰশ্নলৈ Which is the fastest animal তলৰ কোনটো জন্তু তীব্ৰবেগী ইয়াৰ অপচনসমূহ হ'ল ঘোঁৰা হৰিণা চিতা সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিতা গতিকে ইমানখিনি আছিলে আজিৰ ভিডিঅ'ত আলোচনা কৰিবলগীয়া SCERT D.el.ed.Pet এক্সাম 2024 বৰ্ষৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও যাতে হেল্প হয় যদি কোনোবা প্ৰাৰ্থীয়ে মোৰ চেনেল Raweducation যে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব যাতে আহিবলগীয়া নেক্সট ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে অতি সহজতে সোনকালে পাই যায় গতিকে পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'ত আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ